আৰু এখোজো আগ নাবাঢ়িবি ৰাধিকা, নহ'লে কিন্তু কথা বহুত বেয়া হ'ব। কিন্তু জিয়া, তোৰ মুখখনো চাবলৈ মোৰ মন নাই। ঘৰৰ কোনোৱে তোক মৰমৰ মাত এষাৰ দিয়া নাছিলে, কোনেও তোক ভাল পোৱা নাছিলে। একমাত্ৰ এইখন ঘৰত ময়ে আছিলো, যি তোক ভাল পাইছিলো, বা বুলি ভাবিছিলো। কিন্তু তই মোৰ লগত কি কৰিলি? সম্পূৰ্ণ ওলোটা। মই যাৰ লগত উৰেটো জীৱন সুখত থাকিম বুলি ভাবিছিলো, সেই মানুহজনকে তই মোৰ পৰা কাঢ়ি নিলি। তোৰ লাজ নালাগিল? জন্ম হৈয়ে তই তোৰ নিজৰ মাৰক এইখন পৃথিৱীৰ পৰা বিদায় দিলি, আৰু এতিয়া মোৰ জীৱনত দুখৰ ধুমুহা তই পলাইহে এৰিলি। আজি মোৰ নিজৰ ওপৰতে খং উঠিছে, লাজ লাগিছে নিজৰ ওপৰতে যে মই তোক ভাল পাইছিলো, তোক বা বুলি ভাবিছিলো। তোক মই ঘৃণা কৰো ৰাধিকা, গতিকে তই মোৰ ৰুমৰ পৰা ওলাই যা। তই মোক ভুল বুজিছ জিয়া। অভিয়ে যে মোক কলেজৰ দিনৰ পৰা ভাল পাই আহিছে, মই সেইটো কথা একেবাৰে জনা নাছিলো। আৰু মই তই ভবাৰ দৰে ময়ো ভাবিছিলো যে অভিয়ে তোক চাবলৈ আহিছে, কিন্তু অভিয়ে যে মনে মনে মোক চাবলৈ আহিছে বা মোক ভাল পাই আহিছে, মই জানো সেইটো কথা জানো? গতিকে তই ক, এইটো ক্ষেত্ৰত মোৰ দুখ কি? আৰু মই যদি দেউতাই যদি এইখন বিয়াত বহিবলৈ মোক বাধ্য নকৰালেহেঁতেন, তেতিয়াহ'লে মই এইখন বিয়াত নবহিলোহেঁতেনে। তোক দেখোন অভি নাম্বাৰটো মই নিজেই দিছিলো মোৰ ফোনৰ পৰা। গতিকে তই কেনেকৈ ভাবিব পাৰিলি যে তোৰ সুখত মই সুখী নহয়, তোৰ দুখটোকে মই বিচাৰো বুলি? চা জিয়া, মই ভালেৰে কৈছো, এইখন ঘৰত একমাত্ৰ তয়েই আছ যি মোক আপোন বুলি ভাব। আৰু মোৰ এই বিয়াৰ সময়ত মই আৰু দুদিনৰ পাছত এখন ঘৰলৈ যামগে। সেই সময়কণতে যদি মই তোৰ পৰা এষাৰ মাত নেপাওঁ, মই কেনেকৈ বাৰু মোৰ জীৱনটো ভালকৈ পাৰ কৰিম তয়েই ক? আৰু যিজন মানুহে তোক কেতিয়াও পত্নী ৰূপে স্বীকাৰ কৰিবই নোখোজিব, সেইজন মানুহৰ লগত জানো তই গোটেই জীৱনটো সুখেৰে থাকিব পাৰিলিহেঁতেন? এতিয়া মোৰ ওচৰত তই লেৰেলা সাদৰ দেখাব নালাগে। তই পালি নহয় তোৰ জীৱনৰ প্ৰেমিকজনক, গতিকে মোক আৰু তোৰ কিহৰ প্ৰয়োজন? গতিকে যা, তই তাৰ লগতেই সুখেৰে জীৱনটো কটাগৈ। মোৰ পৰা তই আৰু কেতিয়াও সেই মৰমবোৰ আশা নকৰিবি। আঁতৰি যা তই মোৰ ওচৰৰ পৰা। তোক ইমান বুজায়ো যেতিয়া বুজাব পৰা নাই, থাক তই অবুজন হৈয়ে। মাত্ৰ এটা কথা মনত ৰাখিবি জিয়া, মই তোক সঁচাকৈ বৰ ভাল পাওঁ, আৰু তই এনেকৈ দুখত থকাটো মই কেতিয়াও নিবিচাৰো। হ'ব দে, তই মোক ঘৃণা কৰ নহয়, মোৰ মুখখন চাবলৈ তোৰ মন নাযায় নহয়। মই তোক কথা দিছো, মই এইখন ঘৰৰ পৰা ওলাই যোৱালৈকে তোৰ মই সন্মুখলৈ নাহো। কিন্তু মই এষাৰ কথা কৈ থৈ গৈছো জিয়া, এইবোৰ যি ঘটি গ'ল তাত মই সঁচাকৈয়ে অকণমানো দোষী নহয়। এইবোৰ যে হ'ব মই কল্পনাও কৰা নাছিলো। মই সঁচা অন্তৰেৰে বিচাৰিছিলো যে তই তোৰ মানুহজন হিচাপে পোৱাটো। কিন্তু ভগৱানে যে এনেকৈ মোৰ লগত খেলা খেলিব, মইতো সেইটো কল্পনাও কৰা নাছিলো। যাওঁ দে, এইখন ঘৰত মই একমাত্ৰ তোৰ কাৰণেই দিনবোৰ ভালকৈ পাৰ কৰিব পাৰিছিলো। জীৱনটোত ইমানখিনি ধুমুহা, ইমানখিনি দুখ আছিল যদিও সুখেৰে তোৰ কাৰণেই পাৰ কৰিছিলো। কিন্তু এতিয়া তয়েই যেতিয়া মোক এনেকুৱা কৰিলি, তয়েই যেতিয়া মোক দেখিব নোৱাৰা হলি, এইখন ঘৰলৈ আৰু মই কাৰ বাবে বিয়াৰ পাছত আহিম ক? ভালকৈ থাকিবি তই তোৰ জীৱনটোত। তোক সঁচা অন্তৰেৰে ভাল পোৱা এজন ভাল প্ৰেমিক পাৱ যাতে, মই সেইটোৱেই কামনা কৰো। যা যা, নালাগে তই আৰু এখন ঘৰলৈ আহিব। জিয়া মাজনী, হ'ব আৰু কিমান আৰু এনেকৈ ভিতৰতে কান্দি কান্দি সোমাই থাকিবা? ব'লা, বিয়াৰ বাবে আমি অকণমান শ্বপিং কৰি আহোঁগৈ। অকণমান ওলাই গ'লে তোমাৰ মনটো ভাল লাগিব। নাযাওঁ মা, এটলিষ্ট তুমিতো মোৰ মনৰ কথাটো বুজিবলৈ চেষ্টা কৰা। তুমি কি পৃথিৱীত ল'ৰা শেষ হৈ গৈছে বুলি ভাবিছা নেকি? কি এনেকুৱা ল'ৰা এটাৰ কাৰণে কান্দি কাটি মৰিছা, যিয়ে তোমাক ইমানখিনি মানুহৰ আগত ইমান বেয়াকৈ অপমান কৰিলে? তুমি নুবুজিবা মা, কাৰোবাক যদি সঁচা অন্তৰেৰে ইমান দিন ধৰি ভাল পাই থকা হয়, আৰু তাক যদি পোৱা নাযায়, তেতিয়া কেনেকুৱা অনুভৱ হয় সেইটো তুমি কল্পনাও কৰিব নোৱাৰিবা। বুজিছো নহয়, তোমালোক সকলো সুখী হৈছা এইখন বিয়াত। দেউতাই বাক বিয়াত বহিবলৈ মান্তি কৰালে, আৰু এতিয়া তুমি বিয়াৰ বাবে কাপোৰৰ বজাৰ কৰিবলৈ যোৱা। কোনেও মোৰ মনৰ কথাটো বুজিবলৈ চেষ্টা কৰা নাই তোমালোকে। দেউতাই এনেইহে বাক দেখিব নোৱাৰো বুলি কৈ থাকে। দেখিলা নহয় কেনেকৈ অভিৰ লগত বিয়াত বহিবলৈ বাক মান্তি কৰালে? তুমি কি ভাবিছা সেইজনীৰ বিয়াত মই সুখী হ'ম, যিজনীক মই এটিল মানুহ দেখিব নোৱাৰো? মই শ্বপিঙলৈ যাম বুলি কৈছো একমাত্ৰ তোমাৰ কাৰণে, যাতে তোমাৰ মনটো ভাল হওক। আৰু বাকী দেউতাৰ কথা, মই ভাবো দেউতাৰে একমাত্ৰ তেওঁ দিয়া কথা ৰাখিবলৈ গৈহে সেইজনীক বিয়াত বহিবলৈ মান্তি কৰাইছে। তুমিতো তোমাৰ দেউতাক জানাই, এবাৰ যদি তেওঁ কাৰোবাক কথা দিয়ে, সেই কথা নৰখাকৈ কেতিয়াও নাথাকে। মই বেয়া পাইছো দেউতাক, যিটো ল'ৰাই তেওঁৰ এজনী জীয়েকক ৰিজেক্ট কৰিলে, সেইটো ল'ৰালৈ তেখেতৰ ছোৱালীক বিয়া দিম বুলি দেউতাই ক'বই নালাগিছিল। মা, মই সঁচাকে অন্তৰত বহুত দুখ পাইছো। মই বুজিছো মাজনী, আৰু তুমি চিন্তা নকৰিবা। যিয়ে তোমাক ইমান আঘাত দিছে, তাৰ ওপৰত মই কি একো একশ্যন নোলোৱাকৈ থাকিম? সেই মাৰৰ মূৰ চুবা কুলক্ষণীজনীক, যিয়ে তোমাৰ অন্তৰত ইমান আঘাত দিলে, সেইজনীক যদি মই এসেকা দিব নোৱাৰো, তেতিয়াহ'লে ময়ো তোমাৰ মাৰ নহয়। মানে তুমি কি কৰিম বুলি ভাবিছা মা? এতিয়াই তোমাৰ সেইবোৰ জনাৰ প্ৰয়োজন নাই জিয়া। মুঠৰ ওপৰত এটা কথা মনত ৰাখিবা, যিয়ে তোমাৰ অন্তৰত ইমান দুখ দিলে, তাইক মই কেতিয়াও সুখত থাকিবলৈ নিদিওঁ। তই ভাবিয়েই নাপাবি ৰাধিকা, তোৰ লগত মই কি কৰিম। তই তোৰ মৰা মাৰৰ ওচৰলৈ যাবৰ সময় আহি গ'ল। মা, তুমি কি কৰিম বুলি ভাবিছা ৰাধিকা বাৰ লগত? যি কৰে কৰি থাকক, সেইজনীক ভালকৈ এসেকা দিবও লাগে। যিদৰে আজি দিনৰ কাৰ্যসূচীটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল, মই আশা কৰোঁ ৰাতি কাৰ্যসূচীটো তেনেকৈ যাওক।
অভি, আজি তোৰ কাৰণে বহুত ডাঙৰ এটা দিন। আজি তোৰ মাৰলৈহে মোৰ খুব মনত পৰিছে অ'। মানুহজনীয়ে কিমান হেঁপাহ কৰিছিল তোৰ বিয়াখনলৈ। কি কৰিবি আৰু, চব ভগৱানৰে খেলা। আজি মাৰ থকা হ'লে কিমান যে ফূৰ্তি পালেহেঁতেন। বোৱাৰী, তুমি অভিৰ মাকৰ যিখিনি দায়িত্ব সেইখিনি বৰ নিয়াৰিকৈ পাৰ কৰি দিলা। মই তোমাক বহুত বহুত ধন্যবাদ দিছোঁ বোৱাৰী। দেউতা, ধন্যবাদ কিয় দিব লাগে? এইখিনি মোৰ দায়িত্ব, আৰু এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী যিহেতু এইখিনি কৰিবই লাগিব। দিয়কচোন, মোক ধন্যবাদ দি লাজ নিদিব দেউতা। অঁ ঋষিতা, ময়ো আজি আচৰিত হৈছোঁ। তুমি ইমান ধুনীয়াকৈ সকলোবোৰ দায়িত্ব কেনেকৈ পালন কৰিলা? হ'ব, যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু। বেলেগৰ মানুহ কিছুমানে যদি আমাৰ ঘৰৰ কিবা কথাত বেয়া পায়, কিবা এটা উলিয়াই দিয়ে, তেতিয়া মোৰতো লাজ লাগিব দিয়াচোন। দেউতা, আজি মালৈ মোৰো বৰ মনত পৰিছে। কি কৰিবা, ভগৱানে চাগে মাক বৰ ভাল পাইছিল, সেইকাৰণে আমাৰ পৰা অতি সোনকালেই মাক লৈ গ'ল। আৰু বৌ, সঁচাকৈ দেউতা আৰু দাদাই কোৱাৰ দৰে তুমি বহুতখিনি কৰিলা আজি। জানা, যিদিনা দাদাই তোমাক বিয়া কৰি এইখন ঘৰলৈ লৈ আহিছিল, সেইদিনাই তোমাৰ মাজত মই মোৰ হেৰুৱা মাজনীক বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আজি সঁচাই তেনেকুৱা লাগিল, তোমাৰ মাজতে মই মোৰ মৰা মাজনীক দেখা পালোঁ। থেংক ইউ বৌ, বহুত বহুত থেংক ইউ। হ'ব, ইমানকৈ থেংক ইউ দিব নালাগে। মই কিবা এইখন ঘৰৰে সদস্য নহয় নেকি? ডাঙৰ বাবা, আজি এই সুখৰ দিনটোতে তোৰ কাৰণে আৰু এটা ভাল খবৰ আছে অ'। কি খবৰ দেউতা? তই বেয়া নাপাবি, তোক নুসুধাকৈ মই কামটো কৰি পেলালোঁ। আচলতে তোৰ অফিচৰ ওচৰত মই এটা ফ্লেট বুকিং কৰিছোঁ। কি কোৱা দেউতা, তুমি ফ্লেট বুকিং কৰিছা? কিন্তু কিয়? তোৰ কাৰণে। কি, মোৰ কাৰণে? ঋষিতা, চোৱা, তুমি কেনেকৈ তোমাৰ প্ৰতি যদি অকণমান মোৰ ভাল ভাৱ আহে তাক তৎক্ষণাতে নাইকিয়া কৰি দিয়া। এই মাত্ৰই তোমাক ধন্যবাদ দিছিলোঁ যে তুমি ইমানখিনি কৰিছা, কিন্তু চোৱা, তাৰ পাছ মুহূৰ্ততে কি শুনিলোঁ মই? তুমি দেউতাক আমাৰ কাৰণে ফ্লেট ল'বলৈ বাধ্য কৰালা। তুমি এইবোৰ কি কৈছা? তুমি মোক বিশ্বাস কৰা, দেউতাক মই একো কোৱা নাই। মই বিচাৰিছিলোঁ যে আমি ভাড়া ঘৰতে হ'লেও বেলেগকৈ থকাটো, অকণমান স্বাধীনতা বিচাৰিছিলোঁ। কিন্তু তাৰ মানে এইটো নহয় যে মই দেউতাক আমাৰ কাৰণে ফ্লেট ল'বলৈ বাধ্য কৰাম। তুমি মোক মিছা অভিযোগ দিছা, বহুত ডাঙৰ বেয়া অভিযোগ এটা দিছা। এইখন ঘৰত মানে সকলোবোৰ কথাৰ জগৰীয়া একমাত্ৰ ময়েই হওঁ। ডাঙৰ, বন্ধ কৰ। তই আৰু বোৱাৰীক এনেকৈ দুখ নিদিবি। তই বোৱাৰীক মিছাতে অভিযোগ নিদিবি। বোৱাৰীয়ে মোক কেতিয়াও এইটো কথা কোৱা নাই, আৰু তহঁতৰ মাজত যে এনেকুৱা কথা এটা চলি আছে সেইটোও আমি জনা নাছিলোঁ। দেউতা, মই মোৰ ভুল স্বীকাৰ কৰিছোঁ। মই অকণমান স্বাধীনতা বিচাৰিছিলোঁ, মানুহজনৰ লগত অকণমান ক'ৰবালৈ ওলাই যোৱাটো বিচাৰিছিলোঁ, মানুহজনৰ লগত অকণমান অকলশৰে সময় কটোৱাটো বিচাৰিছিলোঁ। সেইকাৰণে মই ভাড়া ঘৰত থকাৰ কথাটো ভাবিছিলোঁ। মানুহজনৰ অফিচৰ পৰা অহাৰ পাছত মোক ক'ৰবালৈ অকণমান উলিয়াই দিয়াটো কি এষাৰ মাত মাতিবলৈ সময় নহৈছিল। সেইকাৰণে মই খঙতেই এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ। কিন্তু এতিয়া বিশ্বাস কৰক দেউতা, মোৰ মনত তেনেকুৱা ভাৱ এতিয়া নাই। হ'ব দিয়া বোৱাৰী, মই তোমাক অকণো বেয়া পোৱা নাই। আৰু ডাঙৰ বাবা, তোৰ অফিচৰ পৰা ঘৰলৈ কিমান দূৰ? ইমানখন দূৰ তই অহা যোৱা কৰি অফিচ কৰাতকৈ তাতে ওচৰতে থাকি পেলাই অফিচ কৰ। সেইকাৰণে মই ফ্লেটটো তোৰ কাৰণে বুকিং কৰিছোঁ। মই জমা কৰি থোৱা বহুতখিনি টকাই এতিয়া মুকলি হৈছে, গতিকে সেই আটাইখিনি টকা মই 3টা ভাগ কৰিছোঁ। তহঁতে বেয়া নাপাবি। ডাঙৰ, তোৰ ভনীয়ে আৰু অভি, তোৰ বায়েৰকো কিন্তু মই তাৰ এটা ভাগ দিবলৈ থৈছোঁ, আৰু তাৰ ভাগ এটাৰে ময়ো ডাঙৰ তোৰ কাৰণে এটা ফ্লেটকে বুকিং কৰি দিলোঁ। মই জানো তোৰ অহা যোৱা কৰি অফিচ কৰোঁতে বহুত কষ্ট হৈছে, সেইকাৰণে মই ভাবোঁ তই ফ্লেটত থাকি অফিচ কৰ। তেতিয়া তোৰ অন্ততঃ কষ্টখিনি কমিব, আৰু যেতিয়াই সময় পাওঁ, সুবিধা পাওঁ, ঘৰলৈ অহা যোৱা কৰি থাকিবি। মই অভিৰ মানুহজনী আৰু মোৰ ছোৱালীজনী একেলগে এইখন ঘৰত থাকিম, তহঁতে তাত থাকিবি। ইয়াততো একো ডাঙৰ কথা নহয়। দেউতা, বেয়া নাপাবা, তুমি তোমাৰ টকাৰ ভাগ দাদা আৰু ভাইটিক দিব বিচাৰিছা দিয়া, কিন্তু ইয়াৰ ভাগ মোলৈ নাৰাখিবা। কিয় নাৰাখিম? সিহঁতকেইটা যেনেকৈ মোৰ সন্তান, তইতো মোৰ সন্তান, আৰু তোৰ ছোৱালী এজনীও আছে। তাই ভৱিষ্যতৰ কাৰণেই মই তোৰলৈ এটা ভাগ ৰাখিছোঁ, আৰু তই যাতে ইয়াত মাত নামাত। বোৱাৰী, এইখন ঘৰলৈ কাইলৈ 9 কইনা আহিব, আৰু ইয়াত সকলোখিনি শান্তিত হোৱাৰ পাছত মই বিচাৰোঁ তোমালোকে সেইখন ঘৰ তোমালোকৰ মনৰ পচন্দমতে সজাই লোৱাটো। আৰু ডাঙৰ বাবা, মই ভাবোঁ তই মোৰ সিদ্ধান্তত একো আপত্তি নকৰ। হ'ব দিয়া দেউতা, তুমি যিটো বিচাৰা মই সেইটোকে কৰিম। তোমাক মই এতিয়াই কৈ দিছোঁ, তুমি কিন্তু পাছলৈ যাতে এইটো কথাত মোক দুখ দি নাথাকা যে দেউতাই মোৰ কাৰণে ফ্লেট ল'লে। আৰু যদি দুখ দিম বুলি ভাবিছা এতিয়াই কৈ দিয়া, তেতিয়া মই দেউতাহঁতৰ লগত ইয়াতে থাকিম, তুমি অকলেই সেই ফ্লেটটোত থাকিবাগৈ। হ'ব দিয়া, দুখ নিদিওঁ বাৰু। আচলতে তুমি মোক পাৰিলে ক্ষমা কৰিবা। মই তোমাৰ মনটোৰ কথাও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। তোমাক এদিনো মই তোমাৰ যলৈ যাবলৈ মন যায় তলৈ নিবলৈ চেষ্টা কৰা নাছিলোঁ। তোমাৰ কাৰণে মোৰ অকণো সময় নাইকিয়া হৈ গৈছিল। এতিয়া মই অনুভৱ কৰিছোঁ ঋষিতা। দেখিছানে, এতিয়া সকলোৱে এইবোৰ কথাকে পাতি থাকিব। তোমালোকে মানে পাহৰিলাই যে আজি মোৰ বিয়া, কইনা মোৰ কাৰণে ৰৈ আছে। কিয় ইমান দেৰি কৰি আছা? অকণমান সোনকাল কৰা। আমাৰ দৰাৰ মানে কইনা কেতিয়ানো লেখীয়া লাগি আছে, হয়নে? ব'লা ব'লা, সকলো কাম সময়ত হ'ব লাগিব নহয়। যা মাজনী, যোৱাৰ আগত যিখিনি নিয়ম নীতি কৰিব লগা আছে সেইখিনি কৰি ল'গৈ। দেউতা, তুমি মোক কিয় কৈছা? নিয়ম নীতিখিনি বয়ে কৰক দিয়া, মই এইবোৰ কামত আগবাঢ়ি নাযাওঁ। জোৰোণ দিয়াৰ পৰা এতিয়ালৈকে মই সকলোখিনিয়ে কৰিলোঁ, এতিয়া আৰু মই নোৱাৰোঁ দেই, ময়ো ভাগৰি গৈছোঁ। ইয়াৰ পাছৰ সকলো নিয়ম নীতি কিন্তু তুমিয়ে কৰিব লাগিব।
কিন্তু বৌ মই কেনেকৈ কৰিম মানুহবোৰে মোক এইবোৰ নিয়ম নীতিৰ কামত আগভাগ ল'বলৈ মানা কৰিছে মানুহে কি কয় কৈ থাকক সেইটো আমাৰ কাৰণে গুৰুত্ব নহয় নহয় আমাৰ কাৰণে গুৰুত্ব হৈছে তোমাৰ সুখকণ আৰু আমি তোমাক আজ্ঞা দিছোঁ আমি তোমাক কৈছোঁ যে কৰা গতিকে তুমি কৰিবই লাগিব বৌ ভণ্টি মোক তুমি মাফ কৰি দিবা মই তোমাকো বহুত নক'বলগীয়া কথা ক'লোঁ তুমি মোক এনেকৈ মাফ খুজি লাজ নিদিবা বৌ মা তোমালোকে নতুন মামীজনীক আনিবলৈ কেতিয়া যাবা আমি যামেই এতিয়া পিছে মাজনী তুমি কিন্তু আমাৰ লগত যাব নালাগে দেই আমাৰ একেবাৰে ৰাতিপুৱা হ'ব আহোঁতে তুমি ককাৰ লগতে শুই থাকিবা নহ'ব ময়ো গোটেই ৰাতিটো সাৰ পাই থাকিব পাৰিম মই যাম আকৌ নতুন মামীজনীক আনিবলৈ ময়ো যাম আকৌ তোমালোকৰ লগত মামা কোৱা না মাক ময়ো যাম বুলি সোণজানী তোমাৰ টোপনি আহিব নহয় টোপনি আহিলে কি কৰিবা টোপনি আহিলে কেলে নতুন মামীজনীৰ ঘৰত বিচনা নাই নেকি মই তাতে শুই থাকিম আকৌ নালাগে সোণজনী তোমাক মই ভালৰ কাৰণে কৈছোঁ তুমি ককাৰ লগতে থাকা ইমানকৈ যাবলৈ মন কৰিছে যেতিয়া যাবলৈ নিদিয়ানো কিয় একো নহয় তাই মোৰ লগতে থাকিব টোপনি গ'লে মোৰ গছতে শুব ব'লা সোণজনী দেখিছা মা তুমিহে মোক নিনো বুলি কৈছা এতিয়া ডাঙৰ মামীয়ে মোক লগত লৈ যাব মই তোমাৰ লগত নাথাকো তাত মই মামীৰ লগতে থাকিম দেই হ'ব তুমি মামীৰ লগতে থাকিবা বাৰু তাত কিন্তু দিগদাৰ নকৰিবা নাই নকৰো মামা যা তহঁত যা শুভ কাম এটাত ওলাইছ যেতিয়া বেছি দেৰি কৰি নাথাকিবি কামটো ভালকৈ কৰিলি নহয় আপুনি অকণো চিন্তা নকৰিব বাইদেউ একদম ধুনীয়াকৈ কৰিছোঁ মই কামটো পাছত কাৰোবাৰ আকৌ সন্দেহ হ'ব নেকি নাই একেবাৰে সন্দেহ নহয় সকলোৱে এক্সিডেণ্ট বুলিয়ে ভাবিব বাইদেউ ভাল কথা তোক মই সম্পূৰ্ণ 10,000 টকা দিছোঁ কাৰোবাৰ আগত যদি কেনেবাকৈ তই মুখ খোল মোতকৈ কিন্তু বেয়া কোনো নহ'ব নাই বাইদেউ আপুনি অকণো চিন্তা নকৰিব মই কাকো একো নকওঁ হ'ব তই যা এতিয়া যাম বাৰু খালি বাইদেউ মই বাৰু বিয়া ঘৰৰ খানাটো খাই যাব পাৰিম নে শুনিছোঁ বৰ টেষ্টি খানা হৈছে বোলে যা খাই বৈ সোনকালে ইয়াৰ পৰা ওলাই যা মা তোমাৰ ৰুমৰ পৰা এইমাত্ৰ ওলাই গ'ল যে মানুহজন মই চিনি নাপালোঁ কোন হয় তেওঁ মানে জিয়া তেখেত এই কাম কৰিবলৈ অহা মানুহ মানে খানা বনাবলৈ অহা মানুহৰ লগতে আহিছে কিবা এটা বিচাৰি পোৱা নাছিলে মোক ক'ত আছে সুধিবলৈ আহিছিলে অলপ সময়ৰ পাছত দৰা আহিয়ে পাব গতিকে দৰাৰ কাৰণে যিখিনি কাম সেইখিনি কৰি ল'ব লাগিছিল নেকি মা সকলোখিনি যা যোগাৰ হৈয়ে আছে জিয়া মাজনী তোৰ মনটো এতিয়াও বেয়া লাগিয়ে আছে নেকি চিন্তা নকৰিবি মই এনেকুৱা এটা কাম কৰিম যাৰ কাৰণে তই বহুত সুখ পাবি কিনো এনেকুৱা কাম কৰিবা মা সময়ত তই গম পাবি নহয় জানো আৰু পাই তুমি কি কৰা কথা কৈছা আৰু কথা হ'ল মোৰ মনটো মই নিজকে বহুত বুজালো মা আৰু ভাবি চালো যদি মই এনেকৈ মন মাৰি কন্দা কটা কৰি থাকোঁ তেতিয়াহ'লে মোৰ দেহাটোক আৰু মোৰ মনটোক কষ্ট দিয়াৰ বাহিৰে জানো কিবা লাভ হ'ব আৰু অভিয়ে মোক পচন্দ নকৰি বাক পচন্দ কৰিছে তাত বাৰ গাতটো অকণো দুখ নাই মই যেনিবা জোৰ জবৰদস্তি অভিৰ লগত বিয়াত বহিলোহেঁতেনেই কিন্তু অভিয়ে জানো পাছত মোক সেই মৰম দিব পাৰিলেহেঁতেন যিটো মৰম এতিয়া বাক দিব তোৰ কাৰণে মই বহুত ভাল ল'ৰা আনিম জিয়া বহুত ভাল ল'ৰা আনিব নালাগে মা এনেকুৱা এটা ল'ৰা বিচাৰি পালেই হ'ল যিয়ে মোক ভাল পায় মোক সঁচা অন্তৰে নিজৰ কৰি ল'ব বিচাৰে এতিয়া ব'লা ৰুমত সোমাই থাকিব নালাগে বাহিৰলৈ যাওঁ বা তোক আজি কিন্তু খুব ধুনীয়া লাগিছে জিয়া মোক মাফ কৰি দিবি জিয়া মই জানি বুজি তোৰ অন্তৰত ইমান ডাঙৰ আঘাত দিয়া নাই জিয়া ধেই পাগলীজনী যেতিয়া মই কৈ থাকিলোঁ যে তোৰ গাত ভুল আছিলে তেতিয়া তই ক'লি মোৰ গাত ভুল নাই আৰু এতিয়া যেতিয়া মই ভাবি লৈছোঁ যে তোৰ গাত অকণো ভুল নাই এতিয়া আকৌ তই নিজকে দোষী বুলি কৈছ মোক মাফ কৰি দিবি বা মই খঙৰ ভমকত তোক বহুত নক'বলগীয়া কথা ক'লোঁ কিন্তু মই এতিয়া ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ যিজন মোৰ ভাগ্যত নাই তেওঁৰ কাৰণে কান্দি মই লাভ নাই নহয় অভিয়ে চৰি ভিনদৈয়ে তোক সঁচাকৈ বৰ সুখত ৰাখিব বা সি তোক সঁচাকৈ বৰ ভাল পায় জিয়া সঁচাকৈ তই মোক বেয়া পাই থকা নাই নহয় নাই পোৱা কিন্তু এটা কথা মই তোক বহুত বেয়া পাম যদি তই বিয়াৰ পাছত এখন ঘৰলৈ নহাকৈ থাক আহিম জিয়া একমাত্ৰ তোৰ কাৰণে আহিম দেউতাই আজিও মোৰ মূৰত হাত থৈ ভালকৈ আশীৰ্বাদ এটা নিদিলে মায়ে আজিও মোক মৰমৰ মাত এষাৰ নিদিলে একমাত্ৰ তয়েই আছ যি মোক বুজি পাৱ গতিকে তোৰ কাৰণে মই এখন ঘৰলৈ আহিম জিয়া তাৰ কাৰণে তই মন বেয়া কৰি নাথাকিবি দেউতাই বাহিৰে তোক খং দেখুৱাই অন্তৰৰ পৰা তোক ভালেই পায় আৰু লাহে লাহে মায়েও তোক বুজি পাব চাবি বুজি পাব নহয় মই ইতিমধ্যে বুজি পাইছোঁ ৰাধিকা মা ৰাধিকা জন্মৰ পৰা আজিলৈকে তোৰ লগত মই যিখিনি কৰিলোঁ সেইখিনি তই এই যাবৰ সময়ত মাফ কৰি দিবি মই জানো মই তোৰ লগত ভাল কাম কৰা নাছিলোঁ কিন্তু নিজৰ মা বুলি ভাবি মোক ক্ষমা কৰি দিবি তই মোৰ পৰা এষাৰ মৰমৰ মাতৰ কাৰণে ব্যাকুল হৈ পৰিছিলি কিন্তু তোক মই মাহী মাৰৰ দৰে ব্যৱহাৰ কৰিলোঁ আজি তই যাবৰ সময়তহে মই উপলব্ধি কৰিব পাৰিছোঁ ৰাধিকা মা তুমি যে মোক বুজি পাইছা সেয়াই মোৰ কাৰণে যথেষ্ট মোক তুমি ক্ষমা বিচাৰি লাজ নিদিবা মা দেখিছা বা তোক মই কৈছিলোঁ নহয় মাহঁতে বুজি পাব বুলি এতিয়া তই সুখী নে আজি মই বহুত সুখী জিয়া মোক আৰু ইয়াৰ বাহিৰে অইন একো নালাগে তৰা ঘৰৰ মানুহ আহি পাবৰে হ'ব জিয়া তুমি যোৱাচোন পানী তুলিবলৈ অহা মানুহখিনিক চাহ একাপ দিয়াৰ ব্যৱস্থা কৰাগৈ ৰাধিকা তই কাম এটা কৰি দেচোন মোৰ টেবুলতে মোবাইলটো আছে তই চাৰ্জত দি থৈ আহেগৈচোন যা একেবাৰে চাৰ্জ নাইকিয়া হৈ আছিলে হ'ব মা তই অকণমান বহ বা মই দি থৈ আহোঁগৈ জিয়া তুমি যাব নালাগে তুমি চাহ একাপ দিয়াৰ ব্যৱস্থা কৰাগৈ যোৱা এইটো কাম ৰাধিকাই কৰি দিব ন মা তুমি অকণো চিন্তা নকৰিবা মই এতিয়া দি থৈ আহিমগৈ
ৰাধিকা তোৰ ওচৰত মই অকণমান ভাল পোৱাৰ অভিনয় কৰিলোঁ বুলিয়েই তই ভাবি ল'লি নেকি তোক মই সঁচা অন্তৰেৰে নিজৰ ছোৱালী বুলি ভাবি ল'লোঁ বুলি তোক মই কালৰ ওচৰলৈ পঠিয়াইছোঁ যা তোক তোৰ কালে মাতি আছে জন্ম হৈয়ে মাকৰ মূৰ খোৱাজনীয়ে এতিয়া মোৰ ছোৱালীৰ মূৰ চুবাবলৈ আহিছিলি তাই অলপ আঘাত পালেনে অন্তৰত দিনে ৰাতিয়ে তাই কেইদিন কান্দিলে অকল তোৰ কাৰণে আৰু ইয়াৰ শাস্তিটো তই পাবই লাগিব কি কৰিবলৈ আহিছিলি তই ইয়াত হা কি কৰিবলৈ আহিছিলি মই কিবা এটা সুধি আছো নে তই ইয়ালৈ কি কাৰণে আহিছিলি দেউতা মানে মায়ে মোক মা ভাগৰ ফোনটো চাৰ্জত দিবলৈ কৈছিল সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ মোবাইল চাৰ্জত দিবলৈ আহিছিল আজি যদি মই সময়মতে আহি নাপালোহেঁতেন ভাবিছনে তোক কি হ'লহেঁতেন তোৰ লগত দেউতা কি হৈছে ইয়াত ইমান হুলস্থুল হৈছে বাহিৰলৈকে শব্দবোৰ গৈছে আৰু বা তই ইমান ডাঙৰ বেছি হৈছিলি যে কি হৈছিলনো জিয়া নাজানো মা ভাগৰ মোবাইল চাৰ্জ দিয়া বৰ্ডখনত কি হৈ আছিল মোক ইমান জোৰকৈ কাৰেণ্ট মাৰিলে সেইটো সময়ত যদি দেউতা আহি নোপোৱা হ'লে মোৰ আজি বাহিৰক আজি হেৰুৱালিহেঁতেনেই মই সময়মতে আহি পেলাই যদি বৰ্ডৰ ছুইচটো অফ নকৰিলোহেঁতেন কি হ'লহেঁতেন ঠিক নাই এইখন বিয়া ঘৰ গুচি সকাম ঘৰ হ'লহেঁতেন কি মা ভাগৰ বৰ্ডখনত তেনেকুৱা কি হৈ আছে ৰাধিকা তই ভালে আছনে এইটো কেনেকৈ হ'ব পাৰে কাৰেণ্টৰ ইমান ডাঙৰ জাটকা লগাৰ পাছতো তই কেনেকৈ ইমান সুস্থ সবল হৈ থিয় হৈ আছ মানে মা বাৰ লগত আজি এই অঘটনটো তুমিয়ে কৰাইছিলা কি অঘটন কিহৰ কথা কৈছ মই একো বুজি পোৱা নাই আৰু মই একো কৰা নাই মই কাৰেণ্টৰ লগত একো হেৰফেৰ কৰা নাই চুপ থাকা তোমাৰ কথাৰ পৰাই গম পালো তুমি কি কৰিব বিচাৰিছিলা এতিয়া বুজিলো মই অথনি যে ৰুমৰ পৰা ওলাই গৈছিল অচিনাকি মানুহজন সেই মানুহজনৰ হতুৱাই তুমি এইবোৰ কৰাইছিলা নহয়নে মা যিজনী ৰাধিকাই তোমাৰ একো এটা বস্তু চোৱাটো তুমি সহ্য কৰিব পৰা নাছিলা সেইজনী ৰাধিকাকেই তুমি আজি মোবাইল চাৰ্জ দিবলৈ পঠিয়াইছিলা মিছা নামাতিবা সকলো সঁচা কোৱা কিহৰ কাৰণে তুমি আজি ৰাধিকাৰ লগত ইমান ডাঙৰ কাম এটা কৰিবলৈ লৈছিলা মা মই সঁচাকৈ ভাবিছিলোঁ যি মৰমৰ বাবে মই ইমান বছৰ আকুল হৈ আছিলোঁ সেই মৰম তুমি মোক আজি দিলা কিন্তু সেয়া তুমি মোৰ লগত অভিনয় কৰিলা মই তোমাৰ বাবে ইমানেই অসহ্যকৰ যে তুমি আজি মোক মৃত্যুৰ মুখলৈ ঠেলি দিবও পৰা হ'লা মোক তুমি ইমানেই বেয়া পোৱা নে মা বেয়া পাওঁ তোক মই কাৰণ তই মোৰ সতিনীৰ যি আৰু তই মোৰ ছোৱালীৰ মনত ইমান ডাঙৰ আঘাত দিলি আৰু কি তোক মই সদায় এৰিম মই বিচাৰিছিলোঁ যে আজি তোৰ এই বিয়াৰ দিনটোৱেই তোৰ কাৰণে মৃত্যুৰ দিন হওক আৰু সেইকাৰণে মই এইবোৰ কৰিছিলোঁ কিন্তু তোৰ বাপেৰে তোক সময়মতে আহি বচাই ল'লেহি আপুনিও তোৰ এইক বেয়া পায় তেন্তে এই কিয় বচালেহি পাহৰিলে নেকি এই আপোনাৰ প্ৰথম পত্নীৰ মূৰটোক চুবাইছিল যে চুপ থাকা এইটো সঁচা কথা যে এইক মই বেয়া পাইছিলোঁ কিন্তু তাৰ মানেতো এইটো নহয় যে মই তাই মৃত্যু হোৱাটো কামনা কৰোঁ আৰু তুমি মনত ৰাখিবা তাই জন্ম হোৱাৰ পাছত তাইৰ মাকৰ মৃত্যু হৈছিল কাৰণেহে তুমি মোৰ পত্নী হৈ এইখন ঘৰলৈ আহিবলৈ পালা মই বেয়া পাওঁ সেইটো বেলেগ কথা কিন্তু তুমিতো তাইক আজিলৈকে নিজৰ ছোৱালী বুলি ভাবি নাচালা এতিয়া মানে দুখবোৰ মোৰে ওপৰত নিজেতো ইমান দিনে কি ব্যৱহাৰ কৰি আহিছিল সেইবোৰ হ'বলৈ পাহৰিলি নাই পাহৰা সকলোখিনি মনত আছে কিন্তু মই তোমাৰ দৰে এইক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কাম এটা কৰা নাই মোৰো ভুল হৈছিল আজি মই উপলব্ধি কৰিছোঁ যে মই মোৰ ছোৱালীজনীৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ আৰু এই কথাটো আজি তাই এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই যোৱাৰ সময়তহে মই উপলব্ধি কৰিব পাৰিছোঁ ৰাধিকা তোৰ জন্মৰ পাছতেই তোৰ মাৰৰ মৃত্যু হৈছিল আৰু তাৰ বাবে মই তোকেই জগৰীয়া বুলি ভাবিছিলোঁ যাৰ কাৰণে তোক আজিলৈকে মই ভাল মাত এষাৰ নিদিলোঁ তই পাৰ যদি তোৰ এই বাপেৰটোক ক্ষমা কৰি দিবি এইষাৰ কথা মই সঁচাকৈ কৈছোঁ তোৰ মাৰৰ দৰে মই অভিনয় কৰি কোৱা নাই দেউতা মা তুমি বাৰ লগত আজি যি কৰিবলৈ লৈছিলা তাৰ বাবে মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ মাজনী জিয়া তই মোক তেনেকৈ নকবি চা এইটো কাম মই তোৰ কাৰণেই কৰিবলৈ লৈছিলোঁ তই মনত আঘাত পোৱাৰ কাৰণে মোৰ খং উঠিছিল বহুত বেয়া কাম কৰিবলৈ লৈছিলা মা তুমি মোৰ দুখ লাগিছিল কিন্তু আজি ৰাতিপুৱাই দেখোন মই তোমাক বুজাইছিলোঁ যে মই এতিয়া উপলব্ধি কৰিছোঁ ৰাধিকা বাক মই যি ভুল বুজি আছিলোঁ তাক মই বুজিছোঁ যে এইবোৰ ক্ষেত্ৰত ৰাধিকা বাৰ কোনো দুখ নাই আৰু মই ভিনদেউকো ক্ষমা কৰি দিছোঁ কিন্তু তাৰ পাছতো তুমি বাৰ লগত ইমান বেয়া কাম এটা কৰিবলৈ ওলাইছিলা জিয়া এইবোৰ মানুহক তই হাজাৰ বুজালেও একো ফল নাপাও বল বাহিৰত হুলস্থুল শুনিছোঁ দৰা ঘৰৰ মানুহ আহিলেই চাগে ৰাধিকা বল মাজনী মা ইমান অভিনয় কৰাৰ প্ৰয়োজন নাছিল যদি তুমি মোক মৰমেৰে ক'লাহেঁতেন যে ৰাধিকা তোক মোৰ আৰু সহ্য নহয় মই তোৰ মৃত্যু বিচাৰোঁ তই এইগিলাচ বিষ খাই দে জানা মা মই হাঁহি মুখে খালোহেঁতেন মই এয়া কি কৰিবলৈ ওলাইছিলোঁ মই নিজ হাতেৰে ৰাধিকাক মাৰি পেলাব বিচাৰিছিলোঁ তই এয়া সঁচাকৈ বৰ ডাঙৰ অপৰাধ কৰিলি যাৰ কোনো ক্ষমা নাই তোমাক মই মোৰ ছোৱালী কটালোঁ আজি ইমান দিনে তাইক আমি মাক বাপেক খালে কেৱল দুখেই দিলোঁ এতিয়া তোমাক মই অনুৰোধ কৰিছোঁ তুমি যাতে তাই আহিব লগা দিনবোৰ সুখেৰে ভৰাই তোলা দেউতা আপুনি অকণো চিন্তা নকৰিব মই আপোনাক কথা দিছোঁ মই ৰাধিকাক যিমান পাৰোঁ সুখ দিবলৈ চেষ্টা কৰিম দেউতা আপুনি আপোনাৰ ছোৱালীলৈ একেবাৰে নিশ্চিন্ত থাকক দেউতা
আপোনাৰ ছোৱালী এতিয়া আমাৰ ঘৰৰ বোৱাৰী আৰু তাইক আমি আমাৰ বোৱাৰী বুলি নহয় মোৰ নিজৰ ভণ্টি বুলিয়ে ভাবিম ময়ো তাকে বিচাৰোঁ আমাৰ ছোৱালীয়ে যাতে সেইখন ঘৰত বোৱাৰী নহয় ছোৱালী হিচাপে থাকক আৰু তোমালোকে যদি তাই কিবা ভুল কৰে সেইবোৰ শুধৰাই ল'বা নজনা নুশুনাখিনি বুজাই বঢ়াই ল'বা আপুনি অকণো চিন্তা নকৰিব দেউতা হ'ব দেউতা আমাক এতিয়া বিদায়হে দিয়ক দেউতা জিয়া তোমালোক ভালে কুশলে থাকিবা জনাই নজনাই মই তোমালোকৰ অন্তৰত যি আঘাত দিলোঁ তাৰ বাবে মোক আজি এই যাবৰ সময়ত ক্ষমা কৰি দিবা বা মই তোক বহুত মিছ কৰিম ময়ো কৰিম জিয়া